এয়া শ্ৰী হেমন্ত কুমাৰ কৰ্মচাৰ, ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক, মাজগাঁও উচ্চ মাধ্যমিক বিদ্যালয়। আর আজির এই অনুষ্ঠানত উপস্থিত থাকি এনেকুৱা ধৰণৰ এটা অভিজ্ঞতা হৈছে যে আমি প্ৰায় 33-34 বছৰ শিক্ষকতা কৰি যেন আমি মোৰ কাৰণে নহয়, আমি যিখন বিদ্যালয়ত কাম কৰি আছোঁ মাজগাঁও উচ্চ মাধ্যমিক বিদ্যালয়, সেই বিদ্যালয়ে যেন এটা স্বীকৃতি পাইছোঁ। এইটো স্বীকৃতি আচলতে মোৰ কাৰণে নহয়, মোৰ গোটেই বিদ্যালয়খনত থকা আনকি যিজন চকীদাৰ আছে তেখেতৰ কাৰণে এইটো সন্মান, আমাৰ ৰাইজৰ কাৰণে সন্মান, অভিভাৱক ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সন্মান। আৰু এই সন্মানটো লাভ কৰি এনেকুৱা ধৰণৰ ভাবিছোঁ আমি যিখিনি দায়িত্ব এতিয়ালৈকে পালন কৰি আছোঁ তাতকে যেন বহু দায়িত্ব আমাৰ মাজত উপস্থিত আহিছে। আমি আচলতে কামৰূপ জিলাৰ যিসকল শিক্ষা বিষয়া, বিশেষকৈ আমাৰ আগৰ যিজন আই.এছ. মহোদয় আছিল বৰ্তমানৰ যিজন আই.এছ. মহোদয় অত্যন্ত কৰ্মশীল তেখেতসকল মন ক'ব লাগিব। আমাৰ ফুলবাৰী বাইদেউ আছে, আমাৰ বাইদেউ আছে, সুধী মেম আছে, গতিকে যথেষ্ট এই যিখিনি আমাৰ শিক্ষা বিষয়া আছে আমাক যথেষ্ট ধৰণে গাইড দিছে আচলতে এতিয়ালৈকে আমি যিটো পাইছোঁ। আৰু সেই অনুপ্ৰেৰণাতে তেখেতসকলৰ পৰামৰ্শমতে আমি কাম কৰি গৈ আছোঁ। আৰু মোৰ বিশ্বাস আমাৰ বিদ্যালয়বিলাকে যিটো ষ্টেজত আছে তাতকৈ হয়তো আৰু 2-3 ষ্টেজত কিছু দূৰ বা কিছু বছৰ পিছত যথেষ্ট আগবাঢ়িব, ছাত্ৰ ছাত্ৰীসকল ভাল হ'ব। আৰু এনেকুৱা ধৰণৰ পদক্ষেপ লোৱাৰ কাৰণে মই আজি এই মানে সকলো বিষয়া, আমাৰ বিষয়া তেখেতসকলক আৰু আমাৰ ডিপাৰ্টমেণ্টৰ শ্ৰদ্ধেয় কৰ্মচাৰীসকলক, কৰ্মৰত বিষয়াসকলক মই ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।